चांदनी की चांद हो या आफताब हो, जो भी हो खुदा की कसम लाजवाब हो। আকাশত জোনটো নথকা হ'লে সাগৰত ঢৌবোৰ নহ'লহেঁতেন, জোৱাৰ ভাট্টাবোৰো নাহিলহেঁতেন। জোনৰ বাবেই সাগৰ প্ৰাণৱন্ত, জোনৰ গভীৰ সম্পৰ্ক সাগৰৰ লগত। আৰু এইফালে আমাৰ মৰমৰ লালুজনী, তাইক মই কেতিয়াবা বিস্কিট এখন খাবলৈ দিওঁ আৰু সেইবাবেই চাগে তাই মোক বাহিৰত দেখা পালে ধন্যবাদ জনাবলৈ আহে, নাইবা তাই মোক অলপমান সময় দিবলৈ আহে। সঁচাকৈ প্ৰকৃতিৰ মৰমত কোনো কৃত্ৰিমতা নাই, নাই কোনো জটিলতা। ভুলতেও যদি আপুনি কেতিয়াবা সিহঁতক অলপ মৰম দি পায়, তেতিয়া সেই মূল্য সিহঁতে সুদে মূলে ঘূৰাই দিয়ে। আপুনি পাহৰি গ'লেও সিহঁতে কেতিয়াও নাপাহৰে। সিহঁতক যে আপুনি ভাল পায়, সেই ভালপোৱাৰ কথা কেতিয়াও পাহৰি নাযায় সিহঁতে। আৰু সেইটো দূৰত তাইৰ বৰপুতেক। আৰু এইফালে আমাৰ দাদাহঁতে কাম কৰি আছে। এইটো হৈছে শিৱজীৰ মন্দিৰ, আমাৰ বাইদেৱে বনাই আছে। প্ৰতি বছৰে বোলে শিৱজীৰ সেই যি হয় পূজা হয়, সেইটো পাতিব। সেইবাবে ঘৰ এটা মন্দিৰ এটা স্থাপন কৰিছে বাইদেৱে বহুত ভাৱে ভক্তিৰে। আৰু তাকো মই অকণমান আপোনালোকক দেখাইছোঁ দৃশ্যটো। সোনকালে অভিষেক পাতিব, ব্ৰাহ্মণ চামন আনি পেলাই ডাঙৰ অনুষ্ঠান পাতিব। সেইকাৰণে কামখিনি জল্দি কৰি আছে, ৰাতিলৈকে কৰি আছে। আৰু এইফালে চাওক শিৱ আৰু পাৰ্বতী ফটো লগাই থৈ দিছে। আৰু এইফালে আমাৰ পানীৰ গাড়ী আজি দেৰি হ'ল, 8:30 বজাত আহিছে। তেওঁ মেচিন মটৰটো ঠিক কৰি আছে পানীটো ওপৰত যাবৰ কাৰণে। আৰু মোৰ আজি সোনকালেই ভাত আঞ্জাবোৰ হৈ গ'ল, সেইবাবে মই অলপমান বাহিৰত ওলাই আহিছোঁ। আৰু গাঁৱৰ মানুহবিলাকে ভাবে যে গুৱাহাটীৰ মানুহ নাইবা টাউন চহৰত থকা মানুহবোৰে ৰুমৰ ভিতৰতে সোমাই থাকে, কোনো আন্তৰিকতা নাথাকে, কথা চথা নাপাতে কাৰো লগত। আচলতে সেই কথাবোৰ এতিয়া ভুল ধাৰণা হৈ পৰিছে, কাৰণ এতিয়া গাঁৱতহে মানুহবোৰ ভিতৰত সোমাই থাকে, নিজৰ মাজতে সকলো মানুহবোৰ থাকে। কিন্তু আমাৰ গুৱাহাটীত আমি ইমান ধুনীয়াকৈ মানুহবোৰ কথা পাতোঁ, সকলো লগ হওঁ, ওচৰ চুবুৰীয়াবিলাকে ধুনীয়াকৈ কিবা এটা আড্ডা মাৰোঁ, কিবা এটা অনুষ্ঠান হ'লে আমি যাওঁ। তেনেকুৱা এটা পৰিৱেশ, খুব আগতে যিটো এটা গাঁৱত পৰিৱেশ আছিল, সেই পৰিৱেশটো এতিয়া গুৱাহাটীত দেখিবলৈ পোৱা গৈছে। আৰু এতিয়া চাওকচোন, মইতো ওলাই আহিছোঁ আৰু এই বাইদেউহঁতো আছে, সকলোৱে আমি কথা পাতি আছোঁ। সেয়াই আৰু সলনি হৈছে সকলোবিলাক। আৰু এই যে দেখিছে ডাঙৰ গাড়ীবিলাক, এয়া আচলতে আমাৰ বাইলেণ্ডটোতে এটা বহুত ডাঙৰ ফ্লেট এপাৰ্টমেণ্ট এটা বনাই আছে। সেইবাবে এই ডাঙৰ গাড়ীবোৰ যিহেতু ৰাতিহে এলাউ কৰে আহিবৰ কাৰণে, এতিয়া গোটেই ৰাতিটো কনষ্ট্ৰাকশ্যনৰ কাম চলি থাকিব। ডাঙৰ গাড়ীবোৰ আহি এটা একদম হুলস্থুলীয়া পৰিৱেশ হৈ থাকিব। আৰু ভালো লাগে দিয়কচোন এই ডাঙৰ গাড়ীবোৰ চাই পেলাই, যিহেতু মেচিনেৰী গাড়ীবোৰ সচৰাচৰ দেখিবলৈ পোৱা নাযায় ন, ৰাতিহে এইবিলাক আৰু ওলায়। ভাল লাগে দেখিবলৈ, মোৰ বিৰাটেই ভাল লাগিছে চাই পেলাই। আৰু মই অলপমান দৃশ্য কেপচাৰো কৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে। আৰু ইয়াতে যিবিলাক বিল্ডিং বনাই থাকে, সেইবোৰো কেনেকুৱা এটা টেকন'লজি, আচলতে এইবিলাক আমি ভিডিঅ' বেলেগ বাহিৰততো দেখাই থাকে বাৰু ভিডিঅ'বিলাকত, ভাল লাগে আৰু কিবা এটা। সেইবাবে ভাবিলোঁ মই অলপমান ভিডিঅ' বনাওঁ। এয়াই হৈছে আমাৰ সন্ধিয়াৰ পৰিৱেশ দেই গুৱাহাটীৰ। আৰু মোৰ ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ। এতিয়া গৈ পেলাই ভাত খাওঁগৈ। আজিলৈ আহিছোঁ, টাটা বাই বাই, গুড নাইট। সকলো ভালে কুশলে থাকক। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব কিন্তু দেই। বাই বাই।